250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰবাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰো it is not discriminated against religious minority কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে it is not discriminated against Muslim it is for everybody আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে-পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে-পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে বৰপেটা সত্ৰৰ আশে-পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব ইয়াতে কোনো ডিসক্রিমিনেশনে নাই নো কাস্ট ক্রিপ অর্থাৎ এক্সেপ্ট দা স্থানীয় মানুহ আৰু স্থানীয় মানুহ হিন্দু হোক মুছলমান হোক সকলোৱে থাকিব পাৰিব যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো পিজুজ হাজৰিকাও যাব নোৱাৰে চেয়াৰমান আলীও যাব নোৱাৰে ওয়াজেদ আলীও যাব নোৱাৰে তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল এতিয়া আমি কিয় যাব বিচাৰিছো নাই যদি এইটো নাই আৰু না ডেফিনেশন অফ is applicable for the whole order ইয়াত লিখা আছে ডেফিনেশন সেকশন 3 মই পঢ়িছো সেকশন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট means sir that is chapter 12 মই chapter 12 we have brought amendment regarding section 3 of the regulation একে কথা এই definition to গোটেই regulation ৰ কাৰণে applicable section 3 টো আপোনালোকে পঢ়িলক একেটাই বস্তু মই যিখন পঢ়ি আছো দিয়ক section 3 একদম মই কৈ দিছো একো তাতে মই নতুনকৈ এখন দিয়ক না অৰিজিনাল বিলখন দিয়ক না ভাই দিয়ক একোটা তাত নতুন কথা একো লিখা নাই মই যিখিনি কথা ইয়াত হল সেকশন 1 amendment 2 ইয়াত কি লিখা আছে 2q iconic heritage institute means the institute একফালে পৰক ইমান অধৈৰ্য কিয় হ'ব লাগে মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য আপোনালোকে ইমান অধৈৰ্য কিয় হয় ধৈৰ্য ধৰে কোনো অসুবিধা নাই Iconic Heritage Institute mean the institution building artifact structure construction having archaeological historical and aesthetic or cultural significance which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ আউনিয়াটি সত্ৰ এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছো লৈ তাৰ পিছত আমি কি কৈছো টেৰিটৰি অফ আইকনিক হেৰিটেজ ইনষ্টিটিউট means a geographical area within a radius of 5 কিলোমিটাৰ তাৰমানে বৰপেটা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জায়গা লৈছো বৰদোৱা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জায়গা লৈছো কামাখ্যা মন্দিৰৰ মাত্ৰ 5 কিলোমিটাৰ জায়গা লৈছো Next question, original inhabitant means a person who have been living in that area along with his family for 3 generations up to 2006. One generation means a period of 25 years. ইয়াৰ গোটেই মিনিংটো কি হল মিনিংটো হল যে কামাখ্যা বৰদোৱা বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে-পাশে এতিয়াৰ পৰা যি বহিলে তেওঁলোকক মেডি পট্টালৈ জয় বহি আছে তেওঁলোকক উচ্ছেদ কৰা নহয় যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই হেতু এক্টত লিখা আছে খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম ইমান এটা সিম্পল থিং বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ
বতৰ দবা আপত্তি নাই, একদম আপত্তি নাই। এইটো ডেফিনিশ্যনটো তেতিয়াহে সংশোধন কৰি দিয়ে। মানে ডেফিনিশ্যন ইজ ৰেগুলেশ্যন। মানে হাউচত আপোনালোকে ক'ৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব, এইটো আমাৰ একো নাই, হেল্থি ডিছকাশ্যন। আমি ৰিজলিউশ্যন লোৱা আছে। আপুনি যেতিয়া কৈ আছিলে, আপুনি কৈ থাকোঁতে মোৰ আপুনি কৈ থাকোঁতে মোৰ ক'ব মন গৈ আছিল, কিন্তু মই ধৈৰ্য ধৰিছোঁ, কাৰণ আমি মেচিয়ৰ্ড হৈ গ'লোঁ। উই আৰ এবাউট টু বি 60 years। আমি কিয় ল'ৰা ধেমালি কৰি থাকোঁ? থাকক, এজনে টেবুলত উঠি নৃত্য কৰি থৈ গ'ল, এজনে এইবিলাক এনেকৈ। এইখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ, গতিকে এটা ছিষ্টেমত চলোঁ। মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই? মইতো চব কথাৰ উত্তৰ দিম বুলিয়ে কৈছোঁ। এতিয়া আমি কৈছোঁ যে বৰপেটা বা আমাৰ পোৱামক্কা, হাজোৰ হয়গ্ৰীৱ মন্দিৰ যি আছে, ইয়াত হিন্দু ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই। হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয়, 5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব, লিগেলি মেডি পট্টা লৈ যোন বহি আছে বহি থাকিব। নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো।